কমিটিয়ে দুধনৈ ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত দুধনৈ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত জুবিন গাৰ্গদেৱৰ মৃত্যুৰ 1 মাহ পূৰ্ণ হ'ল। সেই উপলক্ষে আজি গোটেই অসমত কংগ্ৰেছ পৰিয়ালৰ ফালৰ পৰা তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু আমাৰ গোৱালপাৰা জিলাতো গোৱালপাৰা জিলা কংগ্ৰেছে দুধনৈ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত এইটো আয়োজন কৰিছে। ইয়াত আমাৰ দুধনৈৰ স্থানীয় বিধায়ক ডাক্তৰ চৌধুৰী ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি, আমাৰ উপসভাপতি আৰু সাধাৰণ সম্পাদক, জিলা পঞ্চায়ত সদস্য বা অন্যান্য যিসকল বিষয়ববীয়া সকলোৱে আমি ভোট খাইছিলোঁ। আমাৰ ইয়াতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও হ'ল, নাম লোৱা হ'ল, কোৰাণ পাঠ কৰা হ'ল, বাইবেল পাঠ কৰা হ'ল। আৰু আমাৰ দলৰ ফালৰ পৰা আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ 1 মিনিট মই আমি মৌনতাও প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াৰ লগতে আমি গোৱালপাৰা জিলাৰ ফালৰ পৰা গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিয়ে জুবিন গাৰ্গৰ এইটো যি কি পৰিস্থিতিত তেখেতৰ মৃত্যু হ'ল, যি মৃত্যুক লৈ এতিয়াও সন্দেহ হৈ আছে, গতিকে জুবিন গাৰ্গৰ প্ৰতি, জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰতি ন্যায় দাবী কৰিছোঁ আৰু অতি সোনকালে ক্ষীপ্ৰতাৰে জুবিন গাৰ্গৰ ন্যায় ঘটাৰ কামনা কৰিছোঁ।